সেই ঘৰ মানুহত সদায় শান্তি বিৰাজ হ'ব। আৰু যি ঘৰ মানুহৰ প্ৰতি কৃতকাৰ্যতা ঈশ্বৰক সমৰ্পণ কৰে, ঈশ্বৰক আগবঢ়াই দিয়ে যে তুমিয়েই কৰিছা, মই কৰা নাই, মই নিমিত্ত মাত্ৰ, সেই ঘৰ মানুহত শান্তি বিৰাজ হৈ থাকিব। কাৰণ মই পালেও মোৰ দুখ কৰিবলগীয়া নাই, নাপালেও দুখ কৰিবলগীয়া নাই, পালেও মই আনন্দত মতলীয়া হ'বলৈ নাই। কাৰণ কোনে কৰিছে? পৰম ব্ৰহ্ম ভগৱন্তই কৰিছে, মই একোৱেই কৰা নাই। এই যে এখন ভাওনা ঘৰ, এই ভাওনা ঘৰত আমি ভাওনা চাই থাকোঁ। দুৰ্যোধনৰ বচন শেষ হ'ল, মেকআপ তুলি তেওঁ গুচি গ'ল। বচন শেষ হোৱাৰ পিছত ইয়াত কোনো থাকিব নোৱাৰে। যিমান বচন আছে নাটকত, বচন শেষ হোৱাৰ পিছত নাই, মই আৰু অলপ সময় অভিনয় কৰি থাকোঁ, মিনিংলেছ, সেইখিনি অভিনয়ৰ কোনো গুৰুত্ব নাই। সেইকাৰণে জীৱনটো চলন ফুৰণ কৰি থকা সময়খিনিতে ভাল কাম কৰিব লাগিব। সেইকাৰণে পুত্ৰ হৈ নগ'লে নহ'ব, ভাৰ্যা হৈ যমৰজাই নেৰিব। যিদিনা লৈ যাব ঘোৰ অন্ধকাৰে, পাপ পুণ্য লগত যাব। কোনে গাইছে? আত্মাই গাইছে। বিচনাত যেতিয়া সৰসজ্জাত পৰি আছে, ইফালে যমদূতে নিবলৈ আহিছে, পুত্ৰ ভাৰ্যাই কান্দিছে, তেতিয়া পুত্ৰ ভাৰ্যাক আত্মাই কৈ আছে, হে পুত্ৰ হৈ নগ'লে নহ'ব, হে ভাৰ্যা হৈ যমৰজাই নেৰিব। হে যিদিনা লৈ যাব ঘোৰ অন্ধকাৰে, পাপ পুণ্য লগতে যাব। এতিয়া পাপ পুণ্য দুইটা লগত লৈ যাব নে পুণ্য লগত লৈ যাব, সেইটো জীৱন যেতিয়া আমি চলন ফুৰণ কৰি থাকিব পাৰোঁ, তেতিয়াই আপোনালোকে নিৰ্ণয় কৰক। পাপ আৰু পুণ্য দুইটাই লৈ যাব নে অকল পুণ্য লৈ যাব? জীৱন সাৰ্থক কৰিবৰ কাৰণে আমি পুণ্যৰ পালাখন অলপ বেছিকৈ লৈ যাব লাগিব। তেতিয়া মৃত্যুৰ পিছতো ক'ব যে ভাল মানুহ এজন আমাৰ গাঁওখনৰ পৰা নাইকিয়া হ'ল। আৰু যদি পাপৰ পালাখন যদি ভাৰী হৈ যায়, ক'ব হ'ল ভালেই হ'ল আৰু গাঁওখনত অশান্তি হৈ আছে। বাস্তৱ কথা। গতিকে আমি পুণ্যৰ পালাখন তেজ বল থাকোঁতেই বেছিকৈ আৰ্জন কৰিবলৈ প্ৰয়াস কৰিব লাগে। এই পায় পৰিহৰি কৰহ কাতৰি প্ৰাণ ৰাখবি মূৰত, গুৰুজনাই লিখি থৈ গ'ল। ইয়াৰ দ্বাৰা আমি কি বুজিলোঁ? সেই বৰগীতৰ মাজত আমি সীমাবদ্ধ নাথাকি আমাৰ জীৱনৰ ব্যৱহাৰিক দিশত আমি সেই বৰগীত ভাগক যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি কি দি থৈ গ'ল? অসমীয়া জাতি, অসমীয়া মানুহক সংস্কাৰ দি থৈ গৈছে এই গীতৰ জৰিয়তে। ৰীতি নীতি দি থৈ গৈছে। কি দি থৈ গৈছে? যে আমাৰ যেতিয়া পুত্ৰ সন্তান বা আমাৰ যেতিয়া সন্তান জন্ম হয়, সেই সন্তানটিৰ ভালৰ কাৰণে, সেই আত্মাৰ ভালৰ কাৰণে, সেই প্ৰাণীটোৰ ভালৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ এগছি বন্তি জ্বলাই তেখেতৰ পৰা আশীৰ্বাদ কৰোঁ। পাৱে পৰিহৰি কৰহ কাতৰি প্ৰাণ ৰাখবি বুলি কোনে কৈছে? শংকৰ গুৰুজনাই। শংকৰ গুৰুজনাৰ নীতি আৰু আদৰ্শ যদি আমি মানিছোঁ, তেতিয়াহ'লে আমাৰো সন্তান জন্ম হ'লে আমি কি কৰিব লাগিব? নামঘৰত আহি এগছি বন্তি জ্বলাব লাগিব। কাৰ কাৰণে? আহিবলগীয়া সন্তানটিৰ কাৰণে বা জন্ম হোৱা সন্তানটি যাতে ভৱিষ্যতলৈ ভাল নাগৰিক হয়। কথাটো মনত ৰাখিব। আৰু এফাকি গীতৰ দ্বাৰা এই কথাখিনি মই মনত পেলাই দিওঁ যে আমি কি কৰিছোঁ, যাৰ কাৰণে আমাৰ সমাজখন অলপ বেয়াৰ দিশলৈ ধাৱমান হৈছে। এই ফাঁকি গীতত
পৰিৱেশ্য কলা হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াত পৰিৱেশন কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতাও নাথাকে। মই পৰিৱেশন কৰিছোঁ বুলি আপোনালোকে ভাবি লয়, কাৰণ মই যদি বৰগীত নাগাওঁ মোৰ গোটেই ভাষণটো আধৰুৱা হ'ব। মই যিখিনি জ্ঞান পাইছোঁ সেই জ্ঞানখিনি বিলাই দিয়াই আধ্যাত্মিকতা বুলি কওঁ। মই যিখিনি পাইছোঁ সেই কথাখিনি আপোনালোকক কোৱাই হৈছে আধ্যাত্মিকতা। মই আজি আধ্যাত্মিক বক্তব্য ৰাখিবলৈ আহিছোঁ। এতিয়া আধৰুৱা হৈ যাব। এটা পুৱাৰ পৰিৱেশ আপোনালোকে নিজৰ মনত ভাবি লওক যে ৰাতিপুৱাই পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ মা যশোৱাই জগাইছে, আৰু জগোৱাৰ কথাখিনি কোনে পঠাই দিছে? আমাৰ অসম মুলুকত জন্মগ্ৰহণ কৰা মাধৱ পুৰুষে। কি বুলি কৈছে? হে জৰে কমলাপতি পৰমাতে নিন্দা তেরি সন্দ মুখ দেখো উত্তরে তেজরে কমলাপতি পরভাতে নিন্দ তেরি সান্দ মুখ দেখো উত্তরে গোবিন্দ। আপোনালোকে বুজি পাইছেনে? আইসকলে বুজি পাইছেনে? ব্ৰজাৱলী ভাষা বুজি পাইছেনে? তেজৰে কমলাপতি পৰভাতে নিন্দ। পৰভাত মানে ৰাতিপুৱা, নিন্দ মানে হৈছে ইটিকি নিন্দা। তেৰি চন্দ, তোমাৰ চন্দৰ দৰে মুখখনি চাবলৈ বৰ মন গৈছে। হে গোপাল কৃষ্ণ, তুমি তোমাৰ শয়ন ত্যাগ কৰা, নহ'লে এতিয়া ৰাতিপুৱাই তোমাক ইটিকিং কৰিব যে পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ এতিয়াও শুই আছে, উঠা নাই। ৰজনী বিদুৰাদি ধৌলি রজনী বিদুরা দিক ধৌলি গরণ তিমির হারিয়া বাজে রবির কিরণ। এই ৰাতিপুৱাৰ যিটো ধুঁৱলি গৰণ, সেই গৰমটো বৰ্ণনা কৰিছে মা যশোৱাই। তিমিৰ হাৰিয়া বাজে ৰবিৰ কিৰণ। তিমিৰ মানে হৈছে এন্ধাৰ, হাৰি মানে হৈছে বিনাশ, ৰবি মানে হৈছে সূৰ্য, কিৰণ মানে হৈছে পোহৰ। এন্ধাৰ বিনাশ কৰি সূৰ্যৰ পোহৰ পৃথিৱীত পৰিছে। হে গোপাল কৃষ্ণ, তুমি তোমাৰ শয়ন ত্যাগ কৰা, তোমাৰ চন্দৰ দৰে মুখখনি চাবলৈ গ'লো বৰ মন গৈছে। পদপত্ৰ বিকশিত ৰমণ
90% পালে। মোৰ ল'ৰাই এগাল এগাল খাইছে, দেউতাকে চাকৰি কৰি টকা ভুগিছে। এই যে গালি গালাজ আমি পাৰিছোঁ, ফলশ্ৰুতিত এই সন্তান ডাঙৰ হৈ এই গালি গালাজবিলাক আমি বৃদ্ধ অৱস্থাত আমাক ৰিটাৰ্ণ কৰি দিয়ে। বুঢ়ী হলি মৰিবৰ সময় পোৱা নাই, বোৱাৰীয়ে বনাই দিছে এগাল এগাল খাইছ। বুঢ়া হলি মৰিবলৈ সময় নাই, পুতেৰে ঘটি আছো, খাই আছ। আমি কৰা ভুল আমাক ৰিটাৰ্ণ কৰি দিব। গতিকে সাৱধান, সন্তানক মৰম কৰি জগাব। আৰু সেইকাৰণে ৰাতিপুৱা মানে কি আৰম্ভণি, জীৱনৰ আৰম্ভণিত যদি আমি কৰ্কশ গালি খং ৰাগেৰে সেই সন্তানটিক শেষ কৰি দিব বিচাৰিছোঁ, তেতিয়াহ'লে সি ডাঙৰ হৈও এটা ৰাৱণ সদৃশ সন্তান হ'ব। দুৰ্যোধনৰ দৰে এটা সন্তান আমাৰ হ'ব। আৰু দুৰ্যোধন বা ৰাৱণৰ দৰে সন্তান নহবৰ কাৰণেই মাধৱ পুৰুষে তেজৰে কমলাপতি পৰভা শ্ৰেণীন্দ তেৰি চান্দ মুখে কৌধৰি গোবিন্দ। মা যশোদাই সদায় কৃষ্ণৰ লগত গালি গালাজ খাই থাকে, কৃষ্ণৰ চাতুৰি সদায় সহ্য কৰি, তথাপিও কি বুলি কৈছে, তোমাৰ চন্দ্ৰৰ দৰে মুখখনি চাবলৈ মোৰ বৰ মন গৈছে। ইমান মৰম নিজৰ সন্তানৰ প্ৰতি, অথচ নিজেও জন্ম দিয়া নাই, ৰাখৱাল হিচাপে পাইছে। আৰু সেইকাৰণে মাধৱ পুৰুষে শেষত কৈছে, একেবাৰে নাৰায়ণপুৰ লেটেকু পুখুৰীৰ পৰা মা যশোদাই লিখি পঠাই দিছে কাগজৰ টুকুৰাটো। কি বুলি কৈছে, কহয় মাধৱ মাই বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ তুমি ৰাখৱাল হিচাপে পালা। আমাৰ মাতৃসকলে খুব গুৰুত্ব দি শুনিব। মা যশোদাই কি তপ কৰিছিলে, কি জপ কৰিছিলে যে বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণক ৰাখৱাল হিচাপে পালে। আৰু আমাৰ মাতৃসকলে কি তপ কৰা নাই, কি জপ কৰা নাই যে আমাৰ সন্তানে ড্ৰাগছ খাবলগীয়া হৈছে, আমাৰ সন্তানে ৰাতি 2টা বজাত মদ খাই আহি পিতৃ মাতৃক মাৰধৰ কৰিছে। কি কৰা নাই? এই যি সংস্কাৰমুখী যাত্ৰাৰে আগবাঢ়িবৰ কাৰণে গুৰু দুজনে দি যোৱা যি সম্পদ, সেই সম্পদক আমি আজিও হৃদয়ংগম কৰিব পৰা নাই।